বড়িয়া জনগোষ্ঠীৰ লগতে অসমৰ সুসন্তান মজামিল হক তেখেতৰ স্মৃতিত আজি আমি মাতৃভাষা দিৱস আৰু তেখেতক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিছোঁ। এই সভাত আমাৰ উপস্থিত আছে আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সম্পাদক, আমাৰ অনুষ্ঠানত উপস্থিত আছে আমাৰ এই অঞ্চলৰ সমাজসেৱক, আমাৰ বুদ্ধিজীৱী তথা প্ৰবক্তা রেজাউল করিম। এখন লগতে এইখন সভাত আমাৰ এইখন সভাত আমি আমন্ত্ৰিত অতিথি ভাষা আন্দোলন কৰাৰ পিছত 1960 চনত অসম বিধানসভাত এটা আইন পাছ কৰাৰ জৰিয়তে আমাৰ অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি কৰাৰ কাৰণে এখন আইন পাছ কৰে। তাৰ পিছতো আমাৰ স্কুল কলেজ এইবিলাকত অসমীয়া ভাষাৰ প্ৰচলনটো হোৱা নাছিল। অসমীয়া ভাষাৰ যিটো আন্দোলন, এই আন্দোলনত মই নামটো হয়তো পাহৰি গৈছোঁ, প্ৰথম শ্বহীদ বুলি ক'লে আমি চাম বৰপূজাৰী, এখেতক অসমীয়া ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ হিচাপে আমি ক'ব লাগিব। আৰু পিছত মাধ্যম আন্দোলনতো আমাৰ বড়িয়া সম্প্ৰদায়ৰ পৰা মোজাম্মেল হক ডাঙৰীয়াই নিজৰ জীৱন আহুতি দিছিলে। গতিকে এই বীৰ শ্বহীদসকলৰ অপ্ৰাণ কষ্টৰ বিনিময়ত, সিহঁতৰ চেষ্টাৰ বিনিময়ত আমি হয়তো আজি আমি অসমীয়া ভাষাটোক নিজৰ মাতৃভাষা হিচাপে আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে মোজাম্মেল হকৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আপোনাৰ কেনে অনুভৱ? হয়, মই খুবেই আনন্দিত হৈছোঁ, কাৰণ যে ফকৰীয়াগ্ৰাম নিচিনা এখন ঠাইত আমাৰ কোকৰাঝাৰ জিলাৰ জিলাত সদৰতে আমি সকলো কাৰ্যসূচী আমি লওঁ, কিন্তু ইয়াত ফকৰীয়াগ্ৰামত ইমান ধুনীয়া এটা শ্বহীদ বেদী আছে। গতিকে আমি ইয়াত প্ৰথম মাধ্যম আন্দোলনৰ যিটো শ্বহীদ মোজাম্মেল হক, তেখেতৰ স্মৃতিত বা মৃত্যু তিথিত আজি আমি 6 অক্টোবৰ তাৰিখে ইয়াতে আমি মাতৃভাষা দিৱস আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিলোঁ। আমি গোটেই অসম জুৰি সদৌ অসম গৰিয়ামাৰী দিশী জাতীয় পৰিষদ লগতে বিভিন্ন দল সংগঠনৰ সহযোগত আজি মাধ্যম আন্দোলনৰ যি প্ৰথম শ্বহীদ মোজাম্মেল হকৰ তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু এই অনুষ্ঠানৰ যোগেদি আমি অসম চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাম যাতে শ্বহীদ মোজাম্মেল হকৰ তথা মাধ্যম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত আজি 6 অক্টোবৰ তাৰিখে যাতে মাতৃভাষা দিৱস হিচাপে আয়োজন কৰা হয়। সদৌ অসম গৰিয়ামাৰী দিশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে প্ৰতিখন জিলাত আমাৰ গোটেই অসম জুৰি 27খন জিলাত আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে আমি অসম চৰকাৰক দাবী জনাম 6 অক্টোবৰ তাৰিখটো অসমৰ মাতৃভাষা দিৱস বুলি ঘোষণা কৰিব লাগে।